হেল্ল' গাইজ, আজি মানে আমি যাই আছোঁ নেপাললৈ আৰু মোৰ লগত আছে মোৰ দাদাহঁত আৰু আমি প্ৰথমে আহিলোঁ ৰঙিয়া ষ্টেচনত আমি ট্ৰেইনত উঠিছোঁ আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট যাম NGP লৈ আৰু NGP লৈ যাই থাকোঁতে ইমান ধুনীয়া পৰিৱেশ দেখিব মানে ইয়াৰ মানে প্ৰায়ভাগ চাহৰ বাগিচাই দেখিব পায় আৰু NGPত আমি এটা প্লেটফৰ্মত আহিলোঁ গাইজ। এই প্লেটফৰ্মটোৰ পৰা মানে আমাৰ যে দাৰ্জিলিং যায়, দাৰ্জিলিঙত যাব পাৰি আৰু ফাইনেলি আমি আহি পালোঁ নেপালত আহি পিনে আমি প্ৰথমে আহিলোঁ মেচি হস্পিটেলত। মানে মোৰ এই চকুৰ কিবা এটা প্ৰব্লেম আছে, সেইবাবে আমি হস্পিটেললৈ আহিলোঁ আৰু ইয়াত আহি প্ৰথমে আমি টিকেটটো কাটি লওঁ টিকেট কাউণ্টাৰৰ পৰাই। আপোনালোকে আহিব পাৰে ইয়াত। এইখনে হৈছে মেচি হস্পিটেল গাইজ। মানে এই হস্পিটেলখন ইমান ধুনীয়া আৰু বহুত ৰেচপন্স পোৱা যায় এই হস্পিটেলখনৰ পৰা। মানে ডাক্তৰৰে হওক কিবাৰে হওক বহুত ভাল আৰু ইয়াত মানে বহুত কম খৰচতে হৈ যায়। আৰু গাইজ গধূলি মই ইয়াত এটা ঠাণ্ডা খালোঁ, যিটো ঠাণ্ডা আমাৰ তাতে 20 টকা লয় ষ্টিং, সেই ঠাণ্ডাটো মই 40 টকা দি কিনি খাব লগা হৈছে। মানে কিছুমান বস্তুৰ দাম বহুত মানে ইয়াত। আৰু ফাইনেলি আমি এতিয়া ঘৰলৈ যাই আছোঁ আৰু মই ইয়াৰ এটা লং ভিডিঅ' মই মোৰ চেনেলত দি আছোঁ, আপোনালোকে চাব পাৰে। আৰু এতিয়া আমাৰ ট্ৰেইন